ছাবস্ক্ৰাইব কৰিছে দেন থেংক ইউ ছ' মাছ আজি এটা চেলেঞ্জ কৰিবলৈ গৈ আছোঁ ভণ্টি আৰু মই আপোনালোকে চাগে থাম্বনেইল আৰু টাইটেল চাই গম পায়ে গৈছে কি চেলেঞ্জ কৰিম তো পলম নকৰি লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আৰু চাই আজিৰ চেলেঞ্জটো হ'ল মানে মই পাঁচখন ফিল্মৰ নাম ক'ম আৰু তাই গেছ কৰিব লাগিব আৰু তাইও 5খন ফিল্মৰ নাম মোক ক'ব মই গেছ কৰিম আমাৰ কাণত হেডফোন থাকিব গান বজোৱা থাকিব আৰু তাই মোক ইংগিতত ক'ব আৰু মই গেছ কৰিব লাগিব আৰু তাইও গেছ কৰিব লাগিব তেনেকৈ পাঁচটা যোনে কমপ্লিট পাৰে সি জিকিব আৰু যোনে নোৱাৰে সিটো হাৰিবই আপোনালোকে জানে গতিকে এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু চাই থাকক কোন জিকে আৰু কোন হাৰে ফাৰ্ষ্ট মোক তাই সুধিব হেনো গতিকে মই হেডফোন কাণত লগাওঁ আৰু ফুল স্পীডত চাউণ্ডত গান বাজি থাকিব তাই মোক ক'ব আৰু কি হয় নাজানো আৰু কোন হাৰে কোন জিকে হৈছে অঁ বহুত বেছি লাভ নাই হা একো শুনা নাই ক নামটো তাত কবি পুৰা পুৰা চাউণ্ড হৈছে ইয়াৰ নামটো কবি ইয়াৰ নামটো ক কৈ হ'ল দে ক হা কি কি ভালকৈ ক পাৰিম দুই মাৰ কি দুই মাৰ ভালকৈ ক হিন্দী ফিল্ম কি ভালকৈ কৰো ড্ৰিম গাৰ্ল ইয়ে মই পাৰিলোঁ অফ কৰ অ'কে মই ফাৰ্ষ্টটো পাৰিলোঁ এতিয়া ছেকেণ্ড টাৰ্ণটো আকৌ মোৰে হ'ব ফাৰ্ষ্ট মানে মই 5টা কৈ ল'ম তাৰপিছতে তাই ক'ব অ'কে ৰ সেইটো গানকে লগা তাত কৈ ল'বি হা ফাৰ্ষ্টৰ পৰা গানটো হ'ল হিন্দী নে অসমীয়া নতুন নহয় তোৰ পুৰণা টাৰজান ইয়ে পাৰিলোঁ অ'কে ছেকেণ্ডটো পাৰিলোঁ 2টা পাৰিলোঁ এতিয়া থাৰ্ড নম্বৰটো হ'ব আৰু ত' হোপ এইটো যাতে পাৰোঁ যা হাঁহি কিয় আছে ক হিন্দী জনি কি কৈছ জুই দে কি জুই দে কি নতুন নে পুৰণা পুৰণা দে ক আকৌ ক জোৰ দে কি বুজা নাই জ্বলে কি কৈছ ভালকৈ ক জনি কি কৈছ বে আকৌ ক নোৱাৰো কি কৈছ নোৱাৰিলি তই চলে হিন্দী নে আছামিজ নতুন কি ৰং দিয়া গৈ কি হা দিয়া ক'ত ৰং দিয়া কৰ কি কৈছ ভালকৈ ক ৰং যা কৈ ৰত্নাকৰ ইয়ে অ'কে 4 নম্বৰ হ'ল মোৰ 3টা পাৰিলোঁ 1টা পৰা নাই আৰু লাষ্টটো এবাৰ তো কি হয় এবাৰ লাষ্টটো চাওঁ কি আছিলে হিন্দী পুৰণা
আম্মা ভেজ আম্মা ভাজ কি বুজা নাই আম্মা ভাৰ্ছ কি কৈছ বুজা নাই ৰে হৈছে কিন্তু মানে পাৰা নাই গোটেইটো ক তই কি কৈছ আম্মা ফাৰ্ষ্ট তই গোটেইটো ক আম্মা ফাৰ্ষ্ট ফাৰ্ষ্ট কি কৈছ বুজা নাই আম্মা ভাৰ্ছ আম্মা ফাৰ্ষ্ট দে ক কি আকৌ ক ভাগৰি কি কৈছে আমাৰ ফাৰ্ষ্ট কি ফিল্ম এখন ফিল্ম সেইটো কাৰণে মই পৰা নাই অ'কে মই 5টাৰ ভিতৰত 4টা পাৰিলোঁ এটা নোৱাৰিলোঁ আৰু এতিয়া তাই যদি 5টাৰ ভিতৰত 5টাই পাৰে তেতিয়া তাই জিকিব আদাৰৱাইজ তাই হাৰিব নাজানো কি হয় আৰু এইফালেদি চাগে আমি ভিডিঅ' কৰি থাকোঁতে জেঠাই আহিছিলে তো ইমান মাইণ্ড নকৰিব আৰু এতিয়া তাই পাল হ'ব মই ক'ম অ'কে দে হেডফোন লগা তই মোৰ ফিল্মখনৰ নাম দেখি আছ নেকি আকৌ ইয়াত আছিলে নাই দেখা দে মোবাইলটো কি কয় ঠিক আছে তো এতিয়া মই তাইক ক'ম মই কাগজত লিখি লৈছোঁ মোৰ মানে মনত নাথাকে যে সেইটো কাৰণে নাই হয় চকুমুট ফাৰ্ষ্টটো ককটেল হিন্দী মিডিয়াম শকুন্তলা হিন্দী অক্টাৰ ককটেল কুত্তি আকৌ ক ককটেল অকৃতি তেল অতি ককটেল আকৌ ক মোৰ মুখলৈ চা ককটেল ককটেল হৈছে অ'কে পাৰিছে এতিয়া ছেকেণ্ডটো ক'ম তাইক চকুমত বুজিলোঁ শুনা পোৱা নাইতো চকুমত ছেকেণ্ডটো হ'ল কলংক হিন্দী মিডিয়াম তেল कैलाश অকণমান হৈছেগৈ ওচৰত আৰু অলপমান বেছি केदारनाथ केरला এটা ৱৰ্ডে এটা ৱৰ্ডে এই নোৱাৰো বাদে নোৱাৰো ইমান ইজি কি আছে ইমান ইজি সেইটোকে নোৱাৰে কি আছিলে কলংক কলংক মই কৈ আছোঁ বাৰে আৰু কেনেকৈ বুজাম সেইটো মই অ'কে তাই দুটা সুধিলোঁ এটা পাৰিছে এটা নাই পাৰা এতিয়া থাৰ্ড নম্বৰটো চকুমত থাৰ্ড নম্বৰটো হাউচফুল হিন্দী মিডিয়াম ইজি হাউচফুল পাৰিলে মই গম পাইছোঁ এখন ইজি পাৰিবই তাই অ'কে তাই 3টা হ'ল 2টা পাৰিলে এটা নাই পাৰা এবাৰ 4th নম্বৰটো হ'ব তাইৰ হাম্পি শৰ্মা কি দুলহনিয়া মিডিয়াম 4টা ৱৰ্ড আমিৰ अमन अम्मी हाँ फर्स्ट अम्मी अमीर आपकी हमती आप
হামতি আমিষ হামতি অমিত হামতি অমিত কি আমি হামতি অমিত নাই নাজানো নোৱাৰো নোৱাৰো গোটেইটো শুনি ল গোটেইটো শুনি ল তাৰপিছত কবি মিডিয়াম ন আকৌ ক মোলে চা আপকি চাব্বাস মানে কি আপকি চব বাছ চা মোলে চা ভালকে চা ভালকে চা আপকি আপকি আম্মা আপি কি आपकी क्या आपकी शाबाशी दुल्हनिया हाँ, दुल्हनिया हाँ हाँ আরে হামতি শৰ্মা কি দুলহানিয়া কৈ আছোঁ হামতি বাপৰে অ'কে তাই 4টা সুধিলোঁ 2টা পাৰিছে 2টা নাই পৰা তো এতিয়া 5 নম্বৰটো অলৰেডি বাৰু মই জিকি আছোঁ কাৰণ মই এটাহে নোৱাৰিলোঁ তাই 2টা নোৱাৰিলে তো এতিয়া মই তাইক 5 নম্বৰটো সুধিম অ'কে 5 নম্বৰটো ধামাল हिंदी न्यू ओल्ड है अमाल आपको गोलमाल धमाल অ'কে খোল এতিয়া অ'কে তো তাইক সুধিলোঁ 5টা মোকো সুধিলে 5টা তাই মই 5টাৰ ভিতৰত পাৰিলোঁ 4টা আৰু তাই 5টাৰ ভিতৰত পাৰিলে 3টা তো মই উইনাৰ আৰু তাই হাৰিলে বেচাৰি নেক্সট টাইম বাৰু তাই জিকিব বুলি আশা থাকিলে তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু তাই মোৰ কাজিন হয় মই নগাঁৱত আছোঁ গতিকে ভাবিলোঁ কি দুইজনী এটা চেলেঞ্জ ভিডিঅ' বনাই দিওঁ গতিকে ভিডিঅ'টো ইমান টাইমলৈকে চাই থকাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে দেন কওক लाइक कमेंट एंड सब्सक्राइब कर दीजिए